আপোনালোকে যদি সৰকাৰি পকি শৌচালয়ৰ বাবে আবেদন কৰিছিলে আপোনালোকে নতুন লিষ্টত আপোনালোকৰ নাম আছে না নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব মই এইটো ভিডিওত আপোনালোকক দেখাম আপোনালোকে চাই থাকিব স্কিপ নকৰাকে আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত কি কৰিব স্বচ্ছ বুলি ইয়াত স্বচ্ছ ভাৰত মিছন বুলি ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছত প্ৰথম যিটো লিংকটো আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে নতুন উইন্ডো পেজ খোলা দেখিব আপোনালোকে স্ক্ৰল কৰিব তলত গৈ আপোনালোকে কি কৰিব ইয়াত আছে MIS আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে আকৌ নতুন উইন্ডো পেজ খোলা দেখিব আপোনালোকে চাওক স্বচ্ছ ভাৰত মিছন জিভেছ 2 আপোনালোকে ইয়াত আহিছে চাওক বৰ্তমান এতিয়া আপোনালোকক দেখুৱাম মই আপোনালোকে কি কৰিব ইয়াত একো কৰিব নালাগে ইয়াত SBM 2.0 IMIS apps report আপোনালোকে ইয়াত একো কৰিব নালাগে এইবিলাকত আপোনালোকে অলপ তল যাব household of phase 2 CSC report আপোনালোকে ইয়াত আছে আপোনালোকে ইয়াত কি কৰিব MR70 ইয়াত এড আছে এটো ফৰ্মত আপোনালোকে ইয়াত ক্লিক কৰিব summary of application received for IHH from citizen ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব নতুন উইন্ডো পেজ খোলা দেখিছে চাওক আপোনালোকে ইয়াত কি কৰিব আপোনালোকে সিলেক্ট কৰি লব ষ্টেট আপোনালোকে আসাম আছে আসাম সিলেক্ট কৰি লব লিষ্টত আপোনালোকৰ নাম আছে না এনেকৈ চেক কৰিব আপোনালোকে ঘৰত বহিয়াই আপোনালোকে কি কৰিব ইয়াত আসামত সিলেক্ট কৰিব আপোনালোকৰ ষ্টেট সিলেক্ট কৰি লব আসাম মই আসামত ক্লিক কৰিছো আপোনালোকে ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব বজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও সাসৰ এবিলা গুটেখিনি আছে আপোনালোকৰ চাওক আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব এনেকৈ সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব আপোনালোকৰ ব্লক সিলেক্ট কৰিব ব্লক কি হয় আপোনালোকে মই আপোনালোকক সিলেক্ট কৰি দেখুৱাই আছো আপোনালোকৰ নিজৰ ব্লক সিলেক্ট কৰি আপোনালোকে এনেকৈ চাব পাৰিব আপোনালোকে চাওক ইয়াত ব্লক নেম আছে গ্ৰাম পঞ্চায়ত আৰু ইয়াত নাম কিবা ভিলেজ নেম আৰু ইয়াত আইডি বিলাক চাওক আপোনালোকৰ আৰু ইয়াত ফ্যামিলি হেডৰ নাম আছে ইয়াত আপোনালোকৰ আৰু ইয়াত ফাদাৰস নেম ইয়াত কাৰ পেন্ডিং আছে কাৰ পেন্ডিং নাই আপোনালোকে নিজেই চাই ল'ব পাৰিব আপোনালোকে একেনেকৈ মই আপোনালোকক দেখুৱাইছো চাওক আপোনালোকে ইয়াত আপোনালোকক দেখুৱাইছো তলত অলপ আহিব পিছত ইয়াত এনেকৈ ইফালে লৈ আপোনালোকে মই আপোনালোকক দেখুৱাম এতিয়া ইয়াত পেন্ডিং হৈ আছে এইবিলাকৰ চাওক আপোনালোকক দেখুৱাইছো ইয়াত পেন্ডিং ষ্টেটাস এইবিলাক আপোনালোকে চাওক যদি আপোনালোকৰ যদি এপ্ৰুভ হয় তেন্তে ইয়াত এপ্ৰুভ বুলি দেখুৱাব কিতিয়া ডেট টু আৰু এপ্ৰুভ বুলি থাকিব আপোনালোকৰ ইয়াত চাওক আপোনালোকক দেখুৱাইছো ইয়াত চাওক আপোনালোকৰ যদি ইয়াত এপ্ৰুভ বুলি থাকে তেতিয়া এপ্ৰুভ হোৱাটো আপোনালোকৰ ইয়াত দেখুৱাব বৰ্তমান ইয়াত কিছু সকলোৰে পেন্ডিং হৈ আছে আৰু ইয়াত চাওক এপ্ৰুভৰ কিছুমান যদি এপ্ৰুভ থাকে মই আপোনালোকক দেখুৱাই দিম কেনেকৈ এপ্ৰুভ থাকে আপোনালোকে এনেকৈ ঘৰত বহি আপোনালোকে এনেকৈ চেক কৰিব পাৰিব ভিডিওটো সম্পূৰ্ণ চাই চাওক আপোনালোকে মই আপোনালোকক দেখুৱাইছো এপ্ৰুভ যদি হয় তেন্তে আপোনালোকৰ এনেকৈ দেখুৱাব চাওক এটো বিপিএল হয় জেনাৰেল এপ্ৰুভ হৈছে 22 তাৰিখে আপোনাৰ 22 তাৰিখ 9 মাহ আৰু 2023 চাওক আপোনালোকে নতুন বছৰৰ নতুন লিষ্টত আপোনালোকে কেনেকৈ এপ্লাই কৰি আপোনালোকে কেনেকৈ এপ্ৰুভ হৈছে না আপোনালোকে সেইটো দেখুৱালো আপোনালোকে চাওক কেনেকৈ আৰু পেন্ডিংত সকলোৰে প্ৰায়ভাগ পেন্ডিং আছে এতিয়ালৈকে হোৱা নাই এপ্ৰুভ আৰু আগতে তেনেকুৱা নাছিলে অকল ইয়াত এপ্ৰুভ বুলি দেখুৱা নাছিলে আগতে ডাইৰেক্ট সাবমিটেড ডেটটো থাকে আৰু এপ্ৰুভৰ ডেটটো থাকে আপোনালোকে এটা চাওক বৰ্তমান ইয়াত এপ্ৰুভ বুলি দিয়া থাকে এপ্ৰুভ বুলি ষ্টেটাছত চাওক আপোনালোকে এনেকৈ আৰু ইফালে নাই আৰু যদি কিছুমানৰ এপ্লাই কৰা যদি ফ্ৰন্ট পেজৰ যদি আপোনালোকে পাসবুক নিদিয়া সেই কাৰণত আপোনালোকৰ হয়তো ৰিজেক্ট হ'ব পাৰে কিছুমানৰ প্ৰায় ভাগৰ ৰিজেক্ট হৈছে আপোনালোকে এনেকৈ নতুন সৰকাৰি শৌচালয়ৰ লিষ্টত আপোনালোকৰ নাম আছে না নাই সেইটো কেনেকৈ চেক কৰিব আপোনালোক এইটো ভিডিওত দেখুৱালো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো ইমানেই ধন্যবাদ